লকডাউনৰ সময়ছোৱাত আপোনালোকৰ কোনোবা এটা টপিকৰ ওপৰত ক্লাছ কৰি আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকললৈ সেই ভিডিঅ'টি প্ৰেৰণ কৰিবলগীয়া হৈছে নেকি বা আপোনালোকে কোনোবা টপিকৰ ওপৰত ভিডিঅ' বনাই আপলোড কৰিবলগীয়া হয় নেকি এই ক্ষেত্ৰত আপোনালোকক নিশ্চয় প্ৰয়োজন হয় এখন বৰ্ডৰ আপোনালোকে কেনেকুৱা বৰ্ড ব্যৱহাৰ কৰে কোনো খৰচ নকৰাকৈ আপোনালোকে আপোনালোকৰ এণ্ড্ৰইড মোবাইলটোকে এখন বৰ্ড হিচাপে ব্যৱহাৰ কৰিব পাৰে নমস্কাৰ বন্ধুসকল মই অনুপ ডিজিবন্ধু ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো তেন্তে আহক আজিৰ ভিডিঅ'টিত আমি চাওঁ কেনেদৰে আমাৰ এণ্ড্ৰইড মোবাইলটোকে আমি এখন বৰ্ড হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ আমাৰ ফোনটো এখন বৰ্ডলৈ ৰূপান্তৰিত কৰিবৰ বাবে এটা এপ্লিকেশ্যনৰ প্ৰয়োজন সেই এপ্লিকেশ্যনটোৰ নাম হৈছে লাইভ বৰ্ড আমি প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ল'ব লাগিব মই তলৰ ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দিছোঁ আপোনালোকে তাৰ পৰাও ডাউনলোড কৰি ল'ব পাৰিব ডাউনলোড কৰাৰ পিছত ওপেন কৰিলোঁ ইয়াৰ পিছত আপোনালোকে আপোনালোকৰ ইমেইল আইডি আৰু পাছৱৰ্ড দি সাইন ইন কৰিব লাগিব এটা মই সাইন ইন উইথ গুগল কৰিছোঁ তেতিয়া মোৰ ইমেইল আইডি ওলাই যাব এটো এলাউ কৰিব লাগিব এতিয়া ইয়াতে দেখিছে আপোনালোকে সোঁফালে এয়া ক্ৰিয়েট বৰ্ড বুলি প্লাস চিন এটা ওলাই আছে ইয়াতে ক্লিক কৰাৰ লগে লগে আমাৰ বৰ্ডৰ অপচন ওলাব ল্যান্ডস্কেপ আৰু পোৰ্ট্ৰেইট মোড আপোনালোকে আপোনালোকৰ সুবিধা মতে যিকোনো এটা মোড সিলেক্ট কৰি ল'ব আৰু তাৰ পিছত ক্ৰিয়েটত ক্লিক কৰিব মই এতিয়া ফোনটো ৰোটেট কৰি দিছো যাতে বৰ্ডখন ডাঙৰ হৈ পৰে এতিয়া দেখিছে আপোনালোকে বাওঁফালে কেইটামান অপচন ওলাই আছে এটো পেনৰ অপচন ইয়াতে পেন সিলেক্ট কৰিব পাৰি আৰু আমাৰ সুবিধা অনুসৰি পেনৰ কলমৰ যি লিখাৰ সাইজ হেতু সৰু ডাঙৰ কৰিব পাৰি ইয়াৰ পিছত এয়া কলমৰ এটা যিকোনো কালাৰ সিলেক্ট কৰি লৈছো এতিয়া দেখিব আপোনালোকে দেখিছে ইয়াত লিখিবলৈ আপোনালোকৰ এটা টাচ পেন হলে বেছি সুবিধা হয় আপোনালোকে আঙুলিৰে লিখিবলৈ অকনমান অসুবিধা পাব গতিকে টাচ পেন ব্যৱহাৰ কৰিব আপোনালোকে ইয়াত 3 নম্বৰ অপচনটো আপোনালোকে দেখিছে ইয়াতে বৃত্ত আয়ত ত্ৰিভুজ এনেদৰে বনাই থোৱা আছে আপোনালোকে ইয়াত ক্লিক কৰাৰ লগে লগে দেখিব কিছুমান শেপ আছে এডাল লাইন ঠিক একেদৰে বৃত্ত আৰু আয়ত আছে আপোনালোকে এইকেইটা ইয়াত এনেদৰে শেপ বনাব পাৰিব ইয়া এটা বৃত্তৰ শেপ তাৰ পিছত আপোনালোকে আয়তটো সিলেক্ট কৰি ইয়াত এটা আয়ত এনেদৰে বনাব পাৰিব ঠিক একেদৰে এডাল দেখিছে এডাল ইৰেজাৰত আপোনালোকে ইয়া চাওক সাইজটো দিয়া আছে আমাক আপোনালোকে সাইজ সৰু ডাঙৰ কৰি ল'ব পাৰিব ইচ্ছা অনুসৰি তাৰ পিছত এয়া ইৰেজ এনেদৰে কৰিব পাৰিব যদি আপোনালোকে গোটেই পেজটো ইৰেজ কৰিব বিচাৰে বা ক্লিয়াৰ কৰিব বিচাৰে তেতিয়া আপোনালোকে ক্লিয়াৰ পেজ অপচনত ক্লিক কৰি দিলে গোটেই পেজটো ক্লিয়াৰ হৈ যাব ইয়াৰ পিছত এটা টেক্সট অপচন ওলাই আছে আপোনালোকে ইয়াত ক্লিক কৰি টেক্সট আপোনালোকে ভৰাব এন্টাৰ কৰিব পাৰিব আৰু এটা অপচন এটো দেখিছে প্লাস চিন ওলাই আছে ইয়াত আপোনালোকে ইনসাৰ্ট ইমেজ বুলি ওলাইছে ইয়াতে আপোনালোকে গ্যালাৰীৰ পৰা ফটো দিব পাৰিব নাইবা আপোনালোকে কেমেৰাৰ সহায়ত ফটো মাৰিও ইয়াত ফটো দিব পাৰিব সোঁফালে ওপৰত এয়া দেখিছে আপোনালোকে ইয়া পেজ অপচনটো ওলাই আছে ইয়াত ক্লিক কৰিলে আপোনালোকৰ পেজৰ অপচন ওলাব আপোনালোকে ইয়াত যদি পেজ বহাব পাৰে প্লাস চিনটোত ক্লিক কৰি এনেদৰে পেজ বহাব পাৰিব আপোনালোকৰ ইচ্ছা অনুসৰি ইয়া দেখিছে প্ৰথম পেজটো আমি লিখিছো ইয়াৰ পিছৰ পেজটো লিখিবলৈ আপোনালোকে ওপৰৰ ইয়াত ক্লিক কৰিলে আকৌ পিছৰ পেজটোত লিখি যাব পাৰিব এনেদৰে এটো আনডো অপচন ইয়াত ক্লিক কৰি আপোনালোকে আগৰখিনি আনডো কৰিব পাৰিব বা ৰিডো অপচনত ক্লিক কৰি ৰিডো কৰিব পাৰিব আৰু এটা অপচন আছে ওপৰত এই তিনটা ডটত ক্লিক কৰিলে আপোনালোকে দেখিছে ইয়াতে আপোনালোকে ষ্টাৰ্ট ৰেকৰ্ডিং বুলি আছে ইয়াত ক্লিক কৰিলে আপোনালোকৰ গোটেইখিনি আপোনালোকে যিখিনি বৰ্ডত লিখে সেইখিনি আপোনালোকৰ ৰেকৰ্ড হ'ব বা আপোনালোকে আপোনালোকৰ মোবাইলৰ যি স্ক্ৰিন ৰেকৰ্ডাৰ তাৰ সহায়তো এই গোটেইখিনি ৰেকৰ্ড কৰি ল'ব পাৰিব গতিকে বন্ধুসকল দেখিলে কেনেদৰে আমি আমাৰ মোবাইলটোকে এখন বৰ্ড হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ
যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি আমাক উৎসাহিত কৰিব। তাৰ লগতে তলৰ কমেণ্ট বক্সত আপোনালোকে কমেণ্টটো দিব পাৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে আপোনালোকে যিকোনো ভিডিঅ'ৰ আপডেট পোনপ্ৰথমেই পায়। ধন্যবাদ।